তো হে গাইজ মই আৰু ক্ৰিকেট খেলিবলৈ আজি আমাৰ ওচৰৰ গাঁওখনত এণ্টাৰ ভিলেজ ক্ৰিকেট খেল পাতিছে মানে আমাৰ চৰাবাই অঞ্চলৰ সকলো টিমৰ মাজত খেল পাতিছে আৰু এইফালে আমাৰ টিমটো আহি এনেদৰে সকলোৱে আলোচনা কৰি আছে জন ফিষ্টৰ কাৰণে আৰু আমি প্ৰথমখন খেলেই জইন কৰিলোঁ আমাক অপজিট টিমে 67 ৰানৰ টাৰ্গেট বান্ধি দিলে আৰু এইফালে আমাৰ অপেনাৰ দুইজনে বেট ধৰি আছে আমাৰ অপেনাৰ দুইজনে সুন্দৰকৈ বেট ধৰি ৰান ৰেট আগুৱাই নি আছে আমাক অভাৰ প্ৰতি 11 ৰানকৈ লাগে আৰু আমাৰ দুইজন অপেনাৰে সুন্দৰকৈ ৰান ৰেট আগুৱাই লৈ গৈ আছে আৰু পাছত আমাৰ দুইজন অপেনাৰে গোটেই খেলখন জিকাই দিলে এনেদৰে আমি প্ৰথম ৰাউণ্ডৰ খেলখনৰ উইনাৰ হ'লোঁ আৰু ইয়াৰ পিছতে অন্য দলসমূহৰ খেল পাতিছে আৰু খেলখন হৈছে আমাৰ নাথ মন্দিৰৰ অৰ্থাৎ মাইঙীয়া গাঁৱৰ নাথ মন্দিৰৰ ওচৰৰ খেলপথাৰখনতে হৈ আছে আৰু এইফালে আমাৰ সকলোৱে এনেদৰে বহি খেল উপভোগ কৰিবলৈ ৰৈ আছে আৰু এয়া হৈছে আমাৰ ভূপেন হাজৰিকাদেৱৰ মূৰ্তিটো আৰু তাৰ পাছতে মোক ঘৰৰ পৰা কল কৰিলে যে ধান বনাবলৈ যাব লাগে আৰু মই পালোহি ধান বনা মিল কি যে হ'ব মোৰ ক'তো শান্তিয়ে নাই তাৰপিছতে আধা ঘণ্টামান পাছতে আমাৰ ধান বনা হৈ গ'ল আৰু এয়া মোৰ শেষত কাপোৰৰ অৱস্থা অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ ইমানেই বাই।